টিকটক পিপলৰ আজি দোকানে আহিছে আপোনালোকক সম্বৰ্ধনা জনাবলৈ ওদালগুৰিত টেকনো পাৰ্ক বুলি ক'লে চবেই চিনি পায় কি ক'ব এই সময়ত আপোনালোকে প্ৰথমত ধন্যবাদ ছাৰলৈ তেওঁ আজি কামত তেনেকৈ ওলাই আছে স্পেচিয়েলি জনালে ক্ষেত্ৰতে উঠিছে সেইটো জনালে সেইটো কাৰণে তেওঁক বেষ্ট অফ লাক দিওঁ আৰু এতিয়া ইলেকশ্যনৰ কাৰণে অলপ কেইদিনমান টাইম আছে তো আমিও এতিয়া চিন্তা চৰ্চা কৰিম নকৰা নহয় আৰু এটা কথাই ক'ম যে এইবাৰ টাফ কম্পিটিশ্যন এটা হ'ব বহুত টাফ কম্পিটিশ্যন এটা হ'ব আৰু সময়ে এইটো মানে ডিচাইড কৰিব কোন বিজয় হয় আৰু অভিয়াছলি ভাল কেণ্ডিডেট যোনে ৰাইজৰ কাৰণে ভাল কৰিব টাউনৰ মানুহ আমি টাউনৰ কাৰণে যোনে ভাল কৰিব তো নিশ্চয় আহিব পাৰে টাফ কম্পিটিশ্যন বুলি ক'লে ডিপুটি চিফ আছে প্ৰাক্তন এপছৰ সভাপতি এতিয়া হয় আপোনালোকৰ হিচাপত মই এতিয়া মই ডাইৰেক্টলি নাম এটা মই ক'ব নোৱাৰোঁ কিন্তু সেইখিনিয়ে ক'লোঁ যে টাফ কম্পিটিশ্যন এটা হয় বিচাৰাটো আপুনি বিচাৰিব তেনেকুৱা ভাল ব্যক্তি হয় ভাল ব্যক্তি মই বিচাৰিম পলিটিক্সত যোনেই নাহওক ভাল ব্যক্তি এজন আহিব লাগে আৰু ৰাইজৰ হৈ কাম কৰিব লাগে ভাল লাগিল দীপেন বৰা ছাৰ প্ৰাৰ্থিত্ব পাই আমাক খবৰ কৰিছে দোকানত আমাৰ ব্যৱসায় হিচাপে আহি আমাক আজি গামোচা এখন দিলে ভাল লাগিল সেইকাৰণে তেওঁ শুভেচ্ছা থাকিল আগন্তুক দিনত যাতে তেওঁ নিজৰ পলিটিকেল এইটো ভাল হয় সেইটো ক'লেই হোৱা কি আশা কৰিছে তেওঁৰ পৰা আহি থকা দিনত বা আপোনালোকে কেনেকুৱা হেৰি চাব আপুনি তেওঁ যদি চাগে যেতিয়া আহে আমাৰ ৰাইজৰ কাম কৰিব আমাৰ ব্যক্তিগত কাম নালাগে আমাৰ ৰাজহুৱা কাম বহুত আছে কৰিবলগীয়া তেওঁ এনে ছাত্ৰ নেতা তেওঁ জানে কি কৰিব লাগে কি কৰিব নালাগে আমাতকৈ তেওঁ ভালকৈ জানে তথাপি আমি অকণমান ৰাস্তা দেখাই দিলে হয়তো তেওঁ বেছিকৈ কৰিব সেইটোৱে আমাৰ আশা আৰু মানে আহি থকাৰ সময়ত তেওঁৱে অহাটো বিচাৰিছে আপোনালোকে এশবাৰ যিহেতু নতুন মুখ নতুন ফেচ আহক আপোনালোকে বিচাৰিছে বিচাৰ আহক ফাৰ্ষ্ট প্ৰায়ৰিটি কি কৰিব বুলি আপুনি ক'ব বিচাৰে সমাজৰ কাম কৰিব তেওঁ সমাজৰ কাৰণেই আহিব ওদালগুৰি হিচাপে ওদালগুৰি হিচাপে থেংক ইউ